দুটি কাজিয়া কৈছে হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ চাগে সকলোৱে ভালে আমাৰো বৰ্তমান ভালেই মই জিম্পি আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া যাব ওলাইছোঁ স্কুললৈ ছোৱালীজনী স্কুলত থ'বলৈ যাওঁ এয়া আমাৰ বেটী আহা আৰু তাই আজি পৰীক্ষা হৈছে আজিৰ পৰা পৰীক্ষা আৰু জীৱনত প্ৰথমবাৰ পৰীক্ষা দিব কি কৰিছে নাজানো বাৰু কি কৰিব এতিয়া তাই আই কাৰ্ডখন দেখাইছে আকৌ দিয়া আকৌ আজি তোমাৰ আজি এক্সাম আছে নহয় কেনেকুৱা হ'ব মজা হ'ব মজা হ'ব বোলে চাই লওঁ কি হয় ঘৰততো লিখিবলৈ ইমান মন নকৰে স্কুলত কি কৰে জানো স্কুলত কিন্তু মিছে কৈছে তাই বোলে লিখিবলৈ ভালে পায় বুলি কৈছে স্কুলত কিন্তু এতিয়া ঘৰতহে মোৰ মানে দিগদাৰ আৰু ঘৰত নপঢ়ে পঢ়াটো পঢ়িব মানে নিলিখে আৰু মেইনকৈ না ঠিক আছে এতিয়া গৈ লওঁ তাত গৈ আপোনালোকক লগ পাই আছোঁ বাই গৈ দিয়া এয়া আমি স্কুল আহি পালোহি আৰু বেটী একদম দৌৰি দৌৰি গৈছে বৰ ভাল পায় গেটৰ মুখত সোমোৱাৰ লগে লগে তাই একদম ভিতৰলৈকে দৌৰি দৌৰি আহে এতিয়া আহি ৰৈ আছোঁহি স্কুলৰ ওচৰতে মানে ভিতৰতে ৰৈ আছোঁ গেটৰ ভিতৰত পৰীক্ষা হৈ আছে যে সোনকালে হৈ গৈছে সেইকাৰণে ৰৈ থাকিব দিছে ৰৈ আছে আৰু তাই আহিলে শান্তনা হেল্ল' মই জ্ঞানবিন্দুৰ পৰা আহি বেটাৰ স্কুলত নৰখি ইয়াত ৰখি আছোঁহি জিম্পি বেটী স্কুলত ৰৈ আছোঁ এক্সাম হৈ আছে কাৰণে আৰু মই স্কুলৰ পৰা গৈ আছোঁ ফ্ৰেণ্ডছ এতিয়া ঘৰ আহি পালোহি এয়া আমাৰ জিজ্ঞাসা এতিয়া বহি আছোঁ আমি কেনেকুৱা হ'ল এক্সাম কেনেকুৱা হ'ল হা নেল পলিচ লগালে আৰু তাই আহি নেল পলিচ লগাইছে স্কুলৰ পৰা আহি কেনেকুৱা হ'ল কৈ দিয়া আকৌ এক্সাম মজা নহয় সঁচাকৈ কোৱা কি আহিলে আজি কি মানে কি আহিলে স্কুলত পৰীক্ষাত কি আহিলে আৰু ৰাইমছ গালা নাই কেনেকৈ গালা এফালে ভালকৈ আহা আৰু গাই দেখুৱা ওচৰলৈ আহা দেখা নাই দেখা তোমাৰ আৰু কি আহিলে এক্সাম তোমাক কৈ দিয়া তোমাৰ ইন্ট্ৰডাকশ্যনটো দি দিয়াচোন ভালকৈ কোৱা ফালে চাই দিয়া তুমি পিছত চাবা আকৌ কৈ দিয়া আকৌ কৈ দিয়াচোন নহয় তুমি কৈ দিয়া আকৌ তোমাৰ ইন্ট্ৰডাকশ্যনটো ভালকৈ দি দিয়া নমস্কাৰ কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী জিজ্ঞাসা বৰুৱা আৰু ইংলিছত কোৱা My name is Jigyasa Bua. I'm a girl. I'm a CS all. নেল পলিচ লগালে তাই দেখাইছে স্কুলত মানে তাই ইন্ট্ৰডাকশ্যনটো দিবলৈ মানে আহিলে চাগে দেই আহিব বুলি কৈছিলে মানে এতিয়া আহিলে চাগে পাৰিলে নাজানো মোৰ আগততো কৈছে বাৰু এতিয়া স্কুলত কি কৰিলে আৰু মিছৰ আগত মানে নাজানো সেইটো দেউতাকে এইফালে পিছফালে কল কাটি আছে এয়া আমাৰ ঘৰৰ হৈছিলে প্ৰথম লাগিছিলে এথোকা কল আমাৰ ঘৰত মানে এই বাৰীখন যেতিয়া মানে চফা কৰিছিল তেতিয়া এইবাৰ ৰোৱা হৈছিলে এয়া লাগিলে পূৰা ঘৰৰ হয় দেই কলথোকা পুৰা হোৱা নাছিলে মানে এইবোৰ নাৰী সৰিব থাকিলেই হেৰি মানে গধুৰ হৈ গ'ল যে গছজোপা ভাগি গ'ল পূৰা এয়া পকিলে আজি বেটিয়া খালেও আৰু ঘৰৰ ভালে এতিয়া কাৰ্পেট চাপে নিদিয়ে একো একদম পূৰা ফ্ৰেছ কল হয় এইখিনি ঘৰত পকাই খাব লাগিব আৰু আমাৰ ছোৱালীজনীও মানে বহুত ভাল পায় খায় কল খায় এইখিনি পকাব লাগিব আৰু সৰুখিনি এইখিনি কোমলীয়া চাগে ন কোমলীয়া হয় এইখিনি এই ডাঙৰ হ'লেই হ'ল আৰু ন থকা হ'লে আচলতে গছজোপা হেৰি আছিলে আৰু এতিয়া ভাত বনাওঁগৈ আজি স্কুললৈ যাওঁতে মানে ভাত বনোৱা নাছিলোঁ যে এতিয়া ভাত বনাওঁগৈ লাই শাককে বনাব লাগিব লাই শাক ভাজি বনাই দিওঁ হৈ যাব দাইলি মানে অলপ আছে কালিও
সেইখিনি মোৰ এনেকুৱা লাই শাক খাই বহুত ভাল লাগে কোনে কোনে ভাল পায় বাৰু লাই পাতা খাই মোৰ বহুত মানে টেষ্টি লাগে আৰু লাই শাক খাই একদম পূৰা অলপ আধা কেঁচা হ'ব লাগে অঁ ইয়ে দাংবডি দি তুমি খাবা নেকি অঁ খাবা A few moments later. হেল্ল' ফ্ৰেণ্ডছ গুড ইভিনিং অথনি ভাত পানী খাই শুই গ'লোঁ আকৌ ভিডিঅ'টো কৰাই নহ'ল এতিয়া গধূলি হ'ল ধূপ চাকি দিলোঁ একদম ধোৱা হৈ আছে পূৰা ধূনা দিয়া আছিলে একদম পূৰা ধোৱা হৈ আছে আৰু এতিয়া যাব ওলাইছোঁ ঘাই ঘৰলৈ যাওঁ অলপ কেইবাদিনো নাই যোৱা জিকি আৰু দিখিও আছেহি আমাৰ ঘৰত আজি অথনি এখেতৰ লগত আহিলে আৰু এতিয়া জিকি আৰু দিখি দুজনী খেলি আছে এয়া আমাৰ জিগি আৰু দিখি পুৰা ভিতৰত খেলি আছিলে দেখি হাই কৈ দিয়া দিখি আজি আমাৰ থাকিবা নেকি হা আমাৰ থাকিবা হা জিগি থাকি দিখি থাকিব বোলে আৰু জিগি আকৌ দিখি থাকিব দেই আমাৰ লেখাবা হা থাকিবা দেই দুজনে হাই কৈ দিছো হাই কৈ দিয়া আৰু তোমালোকৰ নিজৰ নামবোৰ কৈ দিয়া ভালকে অথনি ক'লে এবাৰ দেখি কৈ দিয়া আকৌ ভালকে আৰু কৈ দিয়া আকৌ লাজ কৰিছে আঙুলিকে খাই আছে কাজিয়া কৰিছে থৈ দিয়া সেইটো পুতলাত থৈ দিয়া আপুনি থৈ দিয়া ন বেলেগ খেলা কালাৰ খেলা এইবোৰ খেলা আকৌ ৰাউণ্ডবোৰ আৰু কোনটো কি কালাৰ কৈ দিয়াচোন দেখি জিকি কৈ দিয়া কোনটো কি কালাৰ কৈ দিয়াচোন এইটো কি এইটো কৈ দে এই নাজানে দেখি এইটো কৈ দে কি কালাৰ দে কি কালাৰ কৈ দিছে জিকি কৈ দে দেখিলা দেখিও জানিলে আৰু তেতিয়া পূৰা খেলা সৰু পায় সিহঁতি একে লগৰে মানে দুটি একদম পূৰা বহুত ভাল পায় দুটি কি ক'লৈ যাওঁ কেলে খেলিবা তোমালোকে খেলা আকৌ ব'লা আইতা ঘৰলৈ যাওঁ ব'লা দেখি ব'লা তোমাৰ ঘৰলৈ যাওঁ ব'লা জলদি ব'লা উঠা অঁ য়েল্ল' কাজিয়া নকৰে নহয় দেখিছে কেনেকুৱা আমিও সৰুতে এনেকুৱাই আছিলোঁ চাগে একেটা বস্তুতে লাগোঁ মানে একেটা ল'বলৈ বিচাৰোঁ দেখিছে কেনেকুৱাকৈ লাগিছে কাজিয়া নকৰিবা আকৌ দেই গোটেই বিচনা অৱস্থা বেয়া কৰি দিছে খেলি একো নহয় লগ দি দিয়া দেখি দি দিয়া দেখি খেলিব দি দিয়া তুমি সদায় খেলি থাকা দেখি এদিনহে খেলিব আহে মনো দেখি এদিনহে খেলিব আহে দি দিয়া আমি এটা ঘৰলৈ যাওঁ দেখি লোৱা দেই কৈ দিয়া আকৌ লোৱা দেই কৈ দিয়া দেই কাজিয়া নকৰে নহয় লোৱা দেই দেখি একো নাই তুমি সদায় খেলা দেখি এদিনহে খেলিবলৈ আহে লোৱা দেই কৈ দিয়া ঠিক আছে এতিয়া গৈ লওঁ ঘাই ঘৰলৈ A few moments later. ঘাই ঘৰৰ পৰা অহাৰ পিছত আমাৰ বাপেক জীয়েকৰ মৰমবোৰ চাওকচোন আমাৰ জিকিয়ে দেউতাকৰ লগত কেনেকৈ খেলিছে Papa.